ব্ৰেণ্ড স্বাগতম জনাইছোঁ আল্টু ফাল্টু ব্লগলৈ। তো গৈ আছোঁ থিয়েটাৰ বৰদৈচিলা, আমাৰ ওচৰতে হয়। তো গৈ আছোঁ চাইকেল লৈ এখিনি নদী চকত চাইকেলখন থ'ম, তাৰ পৰাই ৰাজৰ লগত খোজকাঢ়ি যাম। বেছি ওচৰৰে মানে ওচৰতে বেছি দূৰ নহয়ে, তো গৈ থাকোঁ অলপ। তো এনেকৈ বৰদৈচিলা আহি পালোঁ। তো ভিতৰলৈ সোমাই চেষ্টা কৰিম, বাইক ল'ব চেষ্টা কৰিম। তো এইফালে বৰদৈচিলাৰ পোষ্টাৰ, তো চাই দিয়ক। তাই বাউলি হৈ চিঞৰি মা ক'ত আছে? দেখিছে মাৰ সেন্দুৰখিনি কেনেকে নোহোৱা হৈ গৈছে, দেখিছে মাৰ সেন্দুৰখিনি কেনেকৈ নোহোৱা হৈ গৈছে। নদীত জঁপিয়াইছিল যে পানীয়ে নোহোৱা কৰিলে। মোৰ দেউতা আছে নহয়, জেলত থাকিব পাৰে, মৰা নাই নহয়। গতিকে মোৰ মা সদহবা হৈ যাব লাগিব। মই সেন্দুৰ আনিছো মা, ভালকৈ দি দিওঁ দেই, সদহবা হৈ যাবি। আমাক অকলশৰীয়া কৰি নাযাবি, তই এবাৰ চকুকেইটা মেলি দেচোন। প্ৰাণ পোৱা ঘটনা বহুত আছে, চকুকেইটা মেলি দেচোন। তো বাৰ লগত বাইক ল'ব চেষ্টা কৰিম। তো চাই যাওঁ আপোনালোকে। মণ্ডপত আছে এতিয়া মানে ভ্ৰাম্যমানৰ মানে বৰদৈচিলা থিয়েটাৰত বিশেষ মানে একদম আচলতা। তো যোৱা বছৰ তাৰে আগৰ বছৰ পুনৰ বৰদৈচিলা, আপোনাৰ আগতে বৰদৈচিলা এতিয়া পুনৰ বৰদৈচিলা কি কৈছে? খুব বেছি ভাল লাগিছে আচলতে। আগতে মই দেখি গৈছোঁ, এতিয়া ঘৰুৱা পৰিৱেশ ঘৰৰ নিচিনা লাগে ইয়াতে আহিলে আচলতে। 9 মাহ যিহেতু থিয়েটাৰৰ লগতে তেনেকৈ মই আহি পেলাই ঘৰত মিলি হাতে আৰু যথেষ্ট আশাবাদী। খুব ধুনীয়া তিনিখন নাটক, সম্পৰ্কীয় মানে দুখন নাটক, এখন মোৰ ফেচবুকত প্ৰেৰণ আৰু যোনখন বহু চৰ্চিত হৈ আছে ৰাৱণ, আৰু লগতে অভিজিত ভট্টাচাৰ্যদেৱৰ যোনটা এতিয়া দিছে মিঠা নাটক। তিনিখনৰ স্ক্ৰিপ্ট আমাৰ হাতত আছে আৰু তিনিখন বেলেগ বেলেগ ধৰণৰ নাটক। তিনিখনে খুব ভাল ক'ব নোৱাৰে যে এইখন বেছি ভাল পায়, এইখন বেছি ভাল, গতিকে বহুত বেছি আশাবাদী। আৰু ষ্টাফটো আমাৰ সদায় যিটো থিয়েটাৰ হ'ব লাগে সেইটো হ'ব, ঠিক মানে এইবাৰ আহাৰ লগে লগে এটা পজিটিভ যে ভাল হ'ব, ভাল হ'ব, গতিকে বহুত বেছি আশাবাদী আৰু বহুত বেছি এক্সাইটেড। আৰু নাটক হোৱাৰ পিছত এই যোৱা বছৰ আপোনাক নতুন বেয়া ডাঙৰ হৈছিল, আকৌ এইবাৰ দুজন মানে ভ্ৰাম্যমানৰ মই বহুত বেছি লাগিল। মই সেই কপালখন ভাল দিছিলে। তো মৃদুলদা ইমান পজিটিভ আৰু মৃদুলদালত কাম কৰি যথেষ্ট ভাল পাইছিলোঁ আৰু সম্পৰ্কৰ লগত মই আগতেও কৰিছোঁ ইতিহাসত। গতিকে মই তেওঁলোকৰ দৰে অভিজ্ঞ ব্যক্তিৰ লগত কাম কৰিছোঁ, বহুত বেছি ভাগ্যৱান বুলি ভাবোঁ আৰু বহুত শিকিছোঁ আৰু গতিকে বহুত চাইছোঁ। আৰু যোগেশদাও আছে, যোগেশদাও মানে কি ক'ম আৰু যোগেশদাৰ কথা ইমান ভাল ভাল অভিজ্ঞ ব্যক্তিৰ লগত মই কাম কৰিছোঁ, গতিকে মই বহুত বেছি হেপী। আৰু লগতে দীপাংকৰ আছে, দীপাংকৰ মোৰ বন্ধু, আৰু লগতে অঞ্জলি বা আছে, অঞ্জলি বাও কিমান আগৰ পৰা চাই আহিছোঁ। গতিকে কপালখন ভাল লাগে, মই ভাল ভাল ব্যক্তিসকলৰ লগত কাম কৰিব পাৰিছোঁ, ভাল ভাল ধৰণে শিকিব পাৰিছোঁ। ভাল লাগিছে। বাকী ইয়াৰ এতিয়া আগৰ বছৰ আপুনি বৰদৈচিলা আছিল, ভাগ নাটকখন বহুত চৰ্চাত আহিছিল, তো এইবাৰো খুব বেছি চৰ্চাত চলি আছে নাটক আৰম্ভ নহ'লেও। ভৱিষ্যত থাকিল আপোনালৈ, লগতে অল বৰদৈচিলা টিম যাতে আগৰ দৰে হয় আৰু। থেংক ইউ ছ' মাছ। সেইফালে যোগেশ দা, নমস্কাৰ। বাকী দাদা কেনেকুৱা লাগিছে বৰদৈচিলা থিয়েটাৰ মঞ্চত? মোৰতো ভালেই লাগিছে আৰু বৰদৈচিলা থিয়েটাৰত প্ৰথম আহিছোঁ আৰু যথেষ্ট আশাৰে আমি আহোঁ একচুৱেলি প্ৰতি বছৰে এনেকুৱা বিশেষ দিনটোত, শোভানাট্যাৰম্ভৰ বিশেষ দিনটোত। গতিকে প্ৰতি বছৰে চেষ্টা কৰোঁ যি চৰিত্ৰ পাওঁ, যি নাটক পাওঁ ভালদৰে দৰ্শকৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰোঁ। গতিকে আমাৰ দলগত প্ৰচেষ্টা থাকিবই আৰু ব্যক্তিগতভাৱেও মই যিখিনি কষ্ট কৰিব পাৰোঁ মোৰ চৰিত্ৰটি সঠিক ৰূপত আপোনালোকৰ মাজলৈ নিব প্ৰতি তিনিখন নাটকৰ, তাৰ কাৰণে যথেষ্ট চেষ্টা থাকিব। আৰু আজিৰ এই বিশেষ দিনটোত আপোনালোকৰ সকলো দৰ্শক ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই আপোনালোকে মনে বিচৰা ধৰণে অভিনয় কৰি আপোনালোকক সন্তুষ্ট কৰিবলৈ সক্ষম হয়। বাকী যোৱা বছৰ দাদাক পাইছিলোঁ ৰুদ্ৰাক্ষ, তো এইবাৰ বৰদৈচিলা, যোৱা বছৰতো আপুনি ৰুদ্ৰাক্ষত একদম খলকনিৰ সৃষ্টি কৰি দিছে, সাপ এটা লৈ কিনে
তাৰপিছত মানে ভুজংগ মানে ভুজংগ ডাইলগটো আৰু এবাৰ ক'ব লাগে ভুজংগ ডাইলগটো এতিয়া আৰু ভুজংগ ডাইলগ এবাৰ আমাৰ ভিউৱাৰ্ছৰ দাবী এতিয়া আমি নতুন সংলাপৰ মাজলৈ যাম দেই প্ৰথম সংলাপ নাই এতিয়া আমি নতুন সংলাপৰ এতিয়া আমি এইবছৰৰ সংলাপৰ ভুজংগটো এনেকৈ চাৰিওফালে প্ৰচাৰ হৈ গৈছে ভুজংগটো এনেকৈ চাৰিওফালে প্ৰচাৰ হৈ গৈছে গতিকে চবতে সময় ঠিক হয় এইবাৰ যিহেতু বৰদৈচিলা যোৱা বছৰ যিহেতু খলকনি সৃষ্টি হৈ গৈছে ভুজংগ ডাইলগটোৰে তো এইবাৰ বৰদৈচিলা থিয়েটাৰ তো যোৱা বছৰ যিহেতু আপুনি ৰুদ্ৰাক্ষত আছিল লগতে মানে ৰুদ্ৰাক্ষখন মাজতে এনেকুৱাও হৈ গ'ল শেষৰ ফালে বাকী এইবাৰ কি ক'ব আপুনি 27 বছৰীয়া পুৰণা এখন থিয়েটাৰৰ লগত ধৰি আশাবাদী আৰু আমি বৰদৈচিলা থিয়েটাৰ মোৰ ল'ৰালি কালৰ পৰাই বৰদৈচিলা থিয়েটাৰ মই চাইছোঁ বহু জ্যেষ্ঠ শিল্পীয়ে বৰদৈচিলা থিয়েটাৰত অভিনয় কৰিছে আৰু বহু মানে ভাল থিয়েটাৰ সুপ্ৰতিষ্ঠিত থিয়েটাৰ আৰু এটা ভাল মানে কি ক'ম তেখেতসকলে প্ৰতি বছৰে ভাল নাটক আগবঢ়ায় দৰ্শকৰ মাজলৈ আৰু তাত খুব পজিটিভ এটা পৰিৱেশ আছে গতিকে ভাল লাগিছে আহি আৰু নজৰুলদা বহুত জ্যেষ্ঠ প্ৰযোজক আৰু নজৰুলদাৰ পুত্ৰ ইফতিকাৰ যাক আমি পিংকু বুলি মাতোঁ পিংকুৱেও যথেষ্ট কষ্ট কৰিছে চেষ্টা চলাই আছে গতিকে ভাল লাগিছে আমাৰ সম্পাদক আছে হিমাংশু আৰু আমাৰ দলটোতো খুবেই ভাল আমাৰ প্ৰতিগৰাকী অভিনয় শিল্পী আছে ভাল অভিনয় শিল্পী গতিকে আশা ৰাখিছোঁ বাকী যোগেশ দাক লগ পাই বহুত বেছি ভাল লাগিল আৰু আমিও আশাবাদী যিহেতু ৰাৱণখন বহুত চাউচাত আছে আপোনাৰ গোটেই ভাল এটা ৰূপত পাওঁ আৰু মানে যিহেতু দাদাক খলনায়কতে আমি চাব বিচাৰোঁ বাকী দাদা বহুত বেছি কিউট হয় মানে হেণ্ডচামটো বহুত বেছি দাদাৰ আৰু লগতে মানুহজন খুব বেছি ভাল কিন্তু যদিও ৰোলটো খলনায়কৰ কিন্তু মানুহজন বহুত বেছি ভাল আৰু এতিয়া জুবিনদাৰ পিছতে হাৰ্ডৰক আহিব সেনেকুৱা নহয় মই আচলতে সেই আৰু এজন অভিনয় শিল্পী যি কৰিব লাগে দায়িত্বটো পালন কৰি যাওঁ মোৰ নিজৰ কৰ্তব্যখিনি কৰি যাওঁ তাৰপিছত দৰ্শকে মোক কিমান পৰ্যায়লৈ ভাল পায় যথেষ্ট মৰম দিছে থেংক ইউ দাদা তো সেইফালে আছে নিৰ্মলাৰ বাইক ল'ব চেষ্টা কৰিম আৰু ইপিনে মোৰ লগত আছে বৰ্তমান নিৰ্মলদা তো দাদা যোৱা বছৰ আপুনি বৃন্দাবন হৈছে আৰু লগতে আপোনাৰ ঘৰটো ইয়াতে হয় যিহেতু ময়ো ইয়াৰে লোকেল ল'ৰা গম পাওঁ তো বাকী আপোনাৰ ঘৰৰ সন্মুখৰে কেম্পটো মানে বৰদৈচিলা থিয়েটাৰ মানে সন্মুখৰে থিয়েটাৰ কি ক'ব মই শুভকামনা জনাইছোঁ ভাল হওক গোটেইখিনি যাতে ভাল হওক দৰ্শকে আদৰি লওক আৰু দৰ্শকে আদৰি ল'লেহে গোটেই অনুষ্ঠানটো চলিব আৰু অনুষ্ঠানটো নচলিলেতো পইচা পাতিৰ কথা আচলতে গতিকে ভাল নাটকো দেখুৱাব লাগিব দৰ্শকে চাব লাগিব আৰু দৰ্শকে চালেহে এই অনুষ্ঠানটো চলিব পইচাৰে যিখিনি টিকট কাটিব লাগিব চাব লাগিব আৰু তেতিয়াহে আৰ্টিষ্টক দিব পাৰিব গতিকে মই ভাবোঁ দৰ্শকে চাব গোটেই যিমান থিয়েটাৰ আছে চববিলাকে চাব তেতিয়াহে অনুষ্ঠানটো চলি থাকিব প্ৰযোজক ঠিকে চলি থাকিব পৰিচালক ঠিকে চলি থাকিব অভিনেতা অভিনেত্ৰী সকলো ঠিকে চলি থাকিব গতিকে দৰ্শকৰ উপস্থিতি কামনা কৰিছোঁ প্ৰতিখন থিয়েটাৰত বাকী আপুনিতো এইবাৰ বৃন্দাবনত আছে তো যোৱাবাৰো বৃন্দাবনত আছিল তো যোৱাবাৰ বৃন্দাবনত এটা ডাইলগ পাইছিলোঁ মানে কেনেকুৱা হেৰি এই কৃষ্ণ সেই কৃষ্ণ নহয় দেই অলপ বেলেগ সেই ডাইলগটো অকণমান লাগিছিল হেৰি হৈছে অকণমান কৈ দিলে এই কৃষ্ণ সেই কৃষ্ণ নহয় এই ধৰণৰ আছিলে আৰু নাটকখনৰ নাম আছিল বিষাক্ত গোলাপ ৰাজদ্বীপৰ ভাল নাটক আছিলে আৰু চৰিত্ৰ ভাল আছিলে দৰ্শকেও সেই ধৰণৰ গ্ৰহণ কৰিছে সেইকাৰণে ভাল লাগিছে দৰ্শকে যেতিয়া ভাল পায় তেতিয়া অভিনয় কৰি ভাল লাগে বাকী আপোনালৈ শুভেচ্ছা থাকিল এইবাৰো যিহেতু বৃন্দাবন থিয়েটাৰত আছে যিহেতু আমাৰ ওচৰৰে শিল্পী হয় মানে গাঁৱৰে বুলি ক'ব পাৰি সমূহ ৰাইজক তথাপি মই এটা কথা জনাব লাগিব বৰদৈচিলা থিয়েটাৰ চাওক চব চাওক আমাৰ বৃন্দাবনত কিন্তু চাবলৈ নাপাওঁ নিশ্চয় চাব হয়নে যোৱাবাৰো যিহেতুকে মৰম দিছে আচ্ছা দিব লাগিব আৰু বিশেষকৈ সেইফালে নিৰ্মল দাস মানে যাক মানে মানে আমাৰ গাঁৱৰ ওচৰৰে হয় মানে এনে বাৰু লগ পাই থাকোঁ যদিও আৰু থিয়েটাৰৰ মঞ্চত যেতিয়া এনেকুৱা শিল্পী এজন দেখা পাওঁ ঘৰৰ ওচৰত বহুত বেছি ভাল লাগে আৰু আপোনালৈ শুভেচ্ছা থাকিল এইবাৰো যাতে লগ পাই থাকে প্ৰথমবাৰ মোৰ ভিডিঅ'ত বাকী কেনেকুৱা লাগি আছে আপোনাৰ এইবাৰ বৰদৈচিলাৰ লগত যোৱা 2 বছৰ আপোনাৰ বহুত পৰিয়াল দেখালোঁ তো এইবাৰ বৰদৈচিলা সঁচাকৈ বহুত বছৰ বিৰতিৰ পিছত মই এইবাৰ বৰদৈচিলাত আকৌ আহিলোঁ প্ৰথম যেতিয়া বৰদৈচিলা মানে আৰম্ভ হৈছিলে তেতিয়া মই আছিলোঁ ইয়াতে নলবাৰীত হৈছিলে ৰিহাৰ্চেল
তাত খুব ভাল লাগিছিলে। নিজৰ ঘৰুৱা পৰিৱেশত আছিলোঁ, তাতে নতুন উদ্যামেৰে যেতিয়া থিয়েটাৰখন আৰম্ভ হৈছিলে বৰ ধুনীয়া লাগিছিল থাকি, একদম এটা ঘৰুৱা পৰিৱেশ। আৰু সেই পৰিৱেশটো আজি ইমান দিন বিৰতিৰ পিছত আহিছোঁ যদি আজি মোৰ নিজৰ যেন এখন ঘৰত আহিছোঁ মোৰ তেনেকুৱা লাগিছে, সঁচাকৈ খুব ভাল লাগিছে। বাকী আপোনাৰ আগতে চাইছিলোঁ মাহীমাৰ মৰম, লগতে যোৱা বছৰ আছিল আপোনাৰ গংগাবাই বুলি, তো এইবাৰ ৰাৱণ, ফেচবুকৰ প্ৰেয়সী, মানে তাৰ উপৰি আপোনাৰ জোনবাই কান্দিছে, মানে তিনিখন সুন্দৰ নাটক আৰু বিশেষকৈ চৰ্চিত ৰাৱণ, মানে তাৰ ওপৰত কি ক'ব? ৰাৱণটো ধুনীয়া নাটক হৈছে, ভাল নাটক হৈছে। তাৰ চৰিত্ৰটো মই যিখিনি মানে প্ৰম' ভিডিঅ' কৰিছিলোঁ ভালেই লাগিছে। আৰু মই গোটেই মানে হেৰিটো এতিয়ালৈকে গম পোৱা নাই, কিন্তু জানো আৰু যে ৰোলটো মোৰ বৰ ভাল লিখিছে, গতিকে ভালেই হ'ব, কৰি ভাল পাওঁ। বাকী মোক এটা সৰু বাইক লাগে, সেইখন ঘৰৰ ভাল হোৱাটো মই কোনো কাৰণত নিবিচাৰোঁ, সেই প্ৰমোদ থকা সেই বাইক মানে সৰু সংলাপটো দিলে ভাল পাম। এই ঘৰখনৰ মানে হেৰি কি আছিলে, মানে সেই ঘৰখনৰ ভাল হোৱাটো কোনো কাৰণত নিবিচাৰোঁ। ভাইটি ছোৱালীজনী উঠাই মোৰে মনত আছে মানে ডাইলগ, হয় নেকি? সেইটো দিলে ভাল লাগে। মোৰ ডাইলগটো মনত নাই ভাইটি, অকণমান এনে পাৰিবনে? দিয়া কওকচোন। ঘৰৰ ভাল হোৱাটো মই নিবিচাৰোঁ, ভাইটি ছোৱালীজনীক উঠাই আন। তো মানে এই ডাইলগটো এইবাৰ বহুত বেছি মানে খলকনি সৃষ্টি কৰি আছে। তো আশা কৰিছোঁ ৰাৱণ নাটকখন ৰাইজে ভাল পাব, আমি ভাল পাম আৰু আপোনালোকক সুন্দৰভাৱে কৰিব। তো ধন্যবাদ থাকিল। মানে ইমান মানে এজটোতো মানে ক'ব নাপালেও মানে আপোনাৰ এজটোতো গোটেই কম মানে মানে বহুত হৈছে। মানে মোৰ দেউতাই মোক কৈছে বা মোৰ মায়ে মোক কৈছে যে অঞ্জলি বাইদেউ বিৰাট সুন্দৰ এগৰাকী আৰ্টিষ্ট, তো বিৰাট পুৰণি আৰ্টিষ্ট, তো তহঁতে ভাগ্যৱান যে মঞ্চত দেখা পাইছে। তো বাকী সেইবাৰ ভাল লাগিল, বাকী ধন্যবাদ বাইদেউলৈ, আৰু যাতে এনেকৈ কৰি যায় আৰু আপোনাৰ নাটক যাতে আমি চাই যাব পাৰোঁ। থেংক ইউ বাইদেউ, ধন্যবাদ। তো এইফালে মনোজ দাক লাগাল পালোঁ, আবাহনৰ মেইন মানুহ, তো বাইক ল'ব চেষ্টা কৰি আছোঁ। আবাহনৰ মানুহ বৰদৈচিলা থিয়েটাৰত নিশ্চয় চিনাকি মুখ, মানে আবাহনৰ প্ৰতিটো মানে খবৰ দিয়া মানুহজনে হ'ল মনোজ দা। বাকী মনোজ দা ভালে আছে? আবাহন বুলি কথা নাই আৰু ভ্ৰাম্যমানৰ মানুহ, যিহেতু ভ্ৰাম্যমানতে দেখা পাব হ'লেও আৰু আবাহন মেইন আৰু আপোনাৰ তাত মই পেণ্ডেলৰ লিষ্টখন চাওঁ, ক'ত কোনদিনা আবাহন থিয়েটাৰ আছে প্ৰতি বছৰ আচলতে সুবিধা কৰি দিব। বহুতে কমেণ্ট কৰি থাকে আচলতে পেণ্ডেল লিষ্টখন লাগে, সেইকাৰণে মই লিষ্টখন ভিডিঅ' বনাই দিওঁ। বাকী প্ৰথমবাৰ লগ পাইছোঁ মনোজ দা, একদম তোমাক লগ পাই ভাল লাগিছে। একে চাইডত কাম কৰা মানুহ দুজন লগালগি হোৱা নাছিলোঁ। তো বাকী কেনেকুৱা লাগি আছে যিহেতু 16 তাৰিখৰ পৰা আপোনালোকৰো হ'ব? খুব জোৰদাৰ, খুব ভালকৈ কৰা গৈছে। চাওঁ কি হয়, ভালে হ'ব লাগে, দৰ্শকে আঁকোৱালি ল'ব লাগে অইন বছৰৰ দৰে। এইবাৰো চাওঁ কিমান দূৰ সফল হ'ব পাৰোঁ। তোমালোকে আশা কৰোঁ যদি আশীৰ্বাদ দিয়া আৰু ভাল হ'ব নিশ্চয় তেনেকুৱা। বাকী লগ পাই ভাল লাগিল দাদা, একদম থেংক ইউ দাদা, থেংক ইউ। এফালে মনোজ দাক লাগাল পালোঁ, মনোজ দা কিবা এটা কৈ দিয়ক। আল্টু ফাল্টু ভ্লগছ সকলোৱে চাব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিকালি যিহেতু মানুহৰ মন চনবিলাক খুব বেছি বেয়া হৈ থাকে, আৰু সেইকাৰণে অলপ কমেডি ভিডিঅ' চোৱাৰ জোচটো বেছি থাকে, আৰু সেইবিলাক চাবও লাগে। আৰু এআই ভিডিঅ' চোৱাতকৈ কমেডি ভিডিঅ' চাব বেছি খুব ইণ্টাৰেষ্ট পাব, আৰু সেইকাৰণে আল্টু ফাল্টু ভ্লগছ ছাবস্ক্ৰাইব কৰি থৈ দিব। তো মনোজ দাক আবাহন মঞ্চত দেখা পাব এইবাৰো। যদি আপোনালোকে আবাহনৰ মঞ্চত আহি আছোঁ আপোনালোকৰ মাজলৈ, সকলোৱে আবাহন চাব। আবাহনৰ 3খন নাটক চাব, অহংকাৰ, মীনাক্ষীৰ সংগীত সন্ধিয়া আৰু গিৰিক গাৰা কইনা আহিছে। থেংক ইউ দাদা, থেংক ইউ। বাকী তো এইফালে আছোঁ দাদা, যোৱাবাৰো আছিল দাদা, তো এইবাৰো মানে একদম ভাল চিনাকি হৈ গৈছে, একদম মানে কি ক'ম আৰু দাদা পূৰা ফ্ৰী মাইণ্ডৰ মানুহ। তো যোৱাবাৰো আছিল যিহেতু এইবাৰো আছে, কি ক'ব? খুবেই ভাল লাগিছে। গতিকে যোৱা বছৰ আপোনালোকে যিমান মৰম কৰিলে, যিমান সহায় কৰিলে, গতিকে এইটো বছৰতো আমি আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আগলৈও বৰদৈচিলাক আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰি যাব বুলি আমি আশা ৰাখিছোঁ। গতিকে আমাৰ এইবাৰ নাটক খুব ভাল হৈছে। আমাৰ নাটক হৈছে আমাৰ চমকাৰ ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী, আৰু আমাৰ সৰু শ্ৰদ্ধাৰ অভিজিৎ দাৰ নাটক হৈছে, এইখন হৈছে অভিজিৎ নাটক হৈছে নামটো পাহৰিলোঁ নহয়। আমাৰ সকলো মৰমৰ শ্ৰদ্ধাৰ অভিজিৎ দাৰ নাটক জোনবাই কাটিছে। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যে আমাৰ নাটক ভাল হয় আৰু বৰদৈচিলাৰ নামটো যেন উজ্বলি উঠে, সেইটোৱে কৈছোঁ। নিশ্চয় লগ পাম, কৰি আছে বৰ্তমান একমাহটো ইয়াতে আছে, লগ পাম আৰু ঠিক আছে, লগ পাই ভাল লাগিল। তো এইপিনে দাদা আছে, দাদাই মোক কিবা এটা কৈ দিব। সকলোৱে চাই থাকিব আল্টু ফাল্টু ব্লগ। গতিকে আমাৰ ভাইটিয়ে নতুনকৈ আৰম্ভ কৰিছে, গতিকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছে। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লগতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ কৰিব, যাতে ভৱিষ্যতে ভাল ভাল ভিডিঅ'বোৰ চাব পাৰে। গতিকে ছাবস্ক্ৰাইব কৰি ৰাখি দিব। অতি জবৰদস্ত পুলিচ, এটা কাণ ফুলি পুলিচত পুলিচ
বহুতে চেষ্টা কৰিছে গান খোলাবৰ কাৰণে, কিন্তু খোলাব নোৱাৰিলে কাম কৰি তেওঁ এপাক থাকি কিন্তু পুলিচৰ ড্ৰেছত তাকো খাতিৰ নকৰা এজন পুলিচ যাৰ সন্মুখত এছপিৰ পক্ষকাই কপি থাকিছিল কেতিয়াবা কোনোবা আহি গ'ল, তেনেকুৱা এজন পুলিচ নিজৰ সমষ্টিলৈ আহিছে, নিজৰ সমষ্টিটো চাফা কৰিম বুলি, নিকা কৰিম বুলি স্পেচিয়েলি ট্ৰেন্সফাৰ নিজে কৰোৱাই লৈ আহিছে। DIG মনৰ কথাখিনি কৈ অতি বিশৃংখল এখন চহৰ, যিখন চহৰত বহুত ইলিগেল চলি থাকে আৰু ইলিগেল কৰি থকাৰ এহাল মানুহ সম্পৰ্কত তেজৰ সম্পৰ্ক নাই। তাৰে এগৰাকী মষ্ট পপুলাৰ লেডি হৈছে ভৈৰৱী ৰাজবংশী, যাৰ নাম শুনিলে চহৰৰ মানুহ প্ৰায় উপায় নহয় খোজকাঢ়ি তেওঁ জানে যে ভৈৰৱী ৰাজবংশীয়ে যেতিয়া চাগা মাৰি উঠৰ ভিতৰত ভৰাই দিয়ে ভিতৰত মাছ কিছুমান 2 নম্বৰী চিন্তাই তেওঁ দূৰত পায়। তেনে এগৰাকী লেডি হৈছে ভৈৰৱী ৰাজবংশী অঞ্জলি চেত্ৰী। অঞ্জলি চেত্ৰী লেফ্ট হেণ্ড, নিজকে যাৰ নাম সুন্দৰ কিন্তু অতি ধুৰন্ধৰ, নাম সুন্দৰ অতি ধুৰন্ধৰ, তেওঁ কাম কাজবিলাক তেওঁৰ ব্ৰেইনটো কম্পিউটাৰটো ফাষ্ট সাংঘাতিক কিছুমান কাম। এই দুটা কেৰেক্টাৰ একেলগেই থাকে। তেওঁলোকৰ অফিচলৈ আহি পেলাই মই এটা মাৰ্ডাৰ কৰি দিলোঁ, তেওঁলোকৰ এজন লেফ্ট হেণ্ডক মই গুলিয়াই দিলোঁ। গুলিয়াই পেলাই কিন্তু মই মোৰ নিজৰ হাতত একো প্ৰমাণ নালাগে, তেওঁলোকৰ কোনোবাই মৰা বুলি এইবিলাক পিছত হ'ব বাৰু। মই এতিয়া জাষ্ট পৃথিৱীৰ পৰা এটা টুকুৰাই আৰম্ভ কৰি দিছোঁ। মই মাৰিলোঁ, মৰাৰ পিছত তেওঁলোকক মই এটা কথাই কওঁ, এইটো মোৰ ফৰ্মুলা, সাপো মাৰিলোঁ আৰু লাঠিও চেৰি চালামত। আৰু এইডাল লাঠিৰ বিষয়ে আপোনালোকেতো ভালদৰে জানেই, যদি পাহৰিছে তেনে মনত ৰাখিব, স্বৰ্গত দেৱতা মৰ্যাদাত মানৱ নহয় চাৰিওফালে দানৱ, এই দানৱ আৰু সেই দানৱৰ মাজত মূৰ দাঙি থিয় হৈ থাকো মই, দশানন, যাক সকলোৱে কয় ৰাৱণ। বলাই গুচি যাওক, তেতিয়া যোৱাৰ ফালে চাই পেলাই ই কয়, তই যদি ৰাৱণ তেতিয়াহ'লে মই সুন্দৰ, কিন্তু মানুহটো মই বহুত ধুৰন্ধৰ। আৰু মই কিমান ধুৰন্ধৰ তই গমেই পোৱা নাই। মোৰ ধুৰন্ধৰি যদি আৰম্ভ কৰোঁ নহয়, তোৰ লংকা পুৰি চাই হৈ যাব, তোৰ লংকা মই চাখাৰ কৰি পেলাম। মোৰ পাগলামি চাকৰি এৰি এইখন পৰা পলাব লাগিব। কিবা এটা কৰা, সি লোহা হয়, গৰম কৰি হাতুৰি মাৰিব লাগিব। ইমান লোহা চেপেটা হ'ব নোৱাৰি। তোৰ হাতুৰ মোৰ হাতুৰি কিবা লোহা চেপেটা নহয়, ভাগি গ'ল। সহজে ভগা লোহা নহয়, সহজে ভগা লোহা নহয়। সাৱধান হ'ব লাগিব। এছপিক মই মতা বুলি ক'বা, দিনাৰ পৰাকৈ আহিবলৈ ক'বা। তো এফালে আছে চম্পক শৰ্মা ছাৰ, তো বাইক ল'ব চেষ্টা কৰিম, মই নুসুধোঁ, মোৰ ইমান সাহস নাই, তো চাই থাকক, বাইক ল'ব চেষ্টা কৰি আছোঁ। ৰৈ যিহেতু ব্যস্ততাত আছে, ইফালে লগ পালোঁ চম্পক শৰ্মা ছাৰক। এই ছাৰৰে নাটক মানে এইবাৰ পৰিচালনা ৰচনা গোটেইখিনি ছাৰৰ ৰাৱণ, তো কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। আচলতে কি বৰদৈচিলাত মই আগতেও আছিলোঁ 3 বছৰ, আজি মোটামুটি 20 বছৰ বিৰতিত মই আকৌ আহিছোঁ বৰদৈচিলালৈ। বৰদৈচিলাৰ আচলতে ইয়াতে আহি এটা ভাল লাগে কি, নজৰুলদা নিজে মানুহজন এজন শিল্পী, আৰু শিল্পীয়েহে শিল্পীৰ দুখবিলাক দেখা পায়, দুখবিলাক বুজি পায়। আজিকালি বহুত প্ৰডিউচাৰ ওলাইছে যাৰ আৱেগ নাই, অনুভূতি নাই, মেকানিকেল। আমি যেন টকা ঘটি দিবলৈ অহা একো একোটা যন্ত্ৰ,
যে আমাৰ যন্ত্ৰটোৱে যদি টকা ঘটিব নোৱাৰোঁ, গতিকে আমাৰ যন্ত্ৰটোৰ মূল্য নাই, এইটো বেকডেটেড যন্ত্ৰ হৈ গৈছে, গতিকে আপডেটেড যন্ত্ৰ আনিব তথাপি তেনেকুৱা ধৰণৰ শিল্পীৰ সেইটো বস্তু নহয়। বৰদৈচিলালৈ আহি যিটো দেখিছোঁ, যিটো অনুভৱ হৈছে খুবেই ভাল লাগিছে। আৰু এনেকুৱা মনটো ভাল লাগি থাকিলে মই এটা কথা আজি আগজাননী দিব পাৰোঁ যে এইবাৰ নাটক কৰি ভাল লাগিব, নাটক কৰি ভাল লাগিলে নাটক ভাল হ'ব, দৰ্শকে নাটক চাই ভাল হ'ব। দুখন নাটক ৰাৱণ আৰু ফেচবুকৰ প্ৰেম, এই দুইখন লিখোঁতেই মই অতি চিন্তা কৰি মানে খুব সূক্ষ্মভাৱে লিখিছোঁ। গতিকে মোৰ বিশ্বাস দৰ্শকৰ মাজত ৰাৱণ আৰু মোৰ ফেচবুকৰ প্ৰেয়সীৰ বিশেষ স্থান দখল কৰিব। তাৰ মাজতে আছে আমাৰ অভিজিতৰ এখন নাটক জোনবায়ে কান্দিছে। আশা কৰিছোঁ এইখনো এখন ভাল নাটক। বাকী ছাৰ, আপোনাৰ এইবাৰ যিহেতু দুখন নাটক লিখিছে, এখন ৰাৱণ আৰু এখন ফেচবুকৰ প্ৰেয়সী বুলি যেতিয়া নামটো ক'লে তেতিয়াই গম পাইছে এইখন অকণমান ৰোমেণ্টিক নাটক হ'ব। ৰোমেণ্টিক ট্ৰেজেডি নাটক, আৰু এইখন অকণমান একশ্যন ধৰ্মী নাটক, গৰম নাটক। মোৰ কিতাপটো দেখিলে গম পোৱা গৈছে যে যোৱা বছৰ আপোনাক ঘাঁহ দেখিছিলোঁ লক্ষ্মী মঞ্চত, এইবাৰ আপোনাৰ সৃষ্টিৰ ৰাৱণ তো বহুত বেছি মানে যুৱ প্ৰজন্মৰ মাজত বহুত বেছি এটা আলোচনা চলি আছে। মানে আৰু ৰাৱণৰ এটা ডাইলগ খুব বেছি ইণ্টাৰেষ্টিং, ৰাম হ'ব খুজিছোঁ মই, কিয় বাৰে বাৰে ৰাৱণ হ'লে হয় সেই শ্লোগান এবাৰ লাগে মানে মোৰ আছে ডাইলগ, ৰাম হ'ব খুজিছোঁ কিন্তু বাৰে বাৰে মোক ৰাৱণ হ'বলৈ পাইছোঁ। মই এতিয়াই চিঞৰি ক'ব পাৰোঁ যে স্বৰ্গত দেৱতা মানৱ চাৰিওফালেতো কেৱল দানৱেই দানৱ, তাৰ মাজত মূৰ দাঙি থিয় হৈ থাকোঁ মই অসানন, যাক সকলোৱে কয় ৰাৱণ। মানে ভাল লাগিল। তো ছাৰক লগ পাম বাৰু, মানে মোৰ ঘৰ ইয়াৰ ওচৰতে হয়, আপুনি ইয়াতে আছে এইবাৰ, বহুত বেছি ভাল লাগিছে। আৰু আপুনি যিহেতু আগতে বৰদৈচিলাত কাম কৰিছে, তেতিয়া আপোনাক দেখা নাছিলোঁ বৰদৈচিলাৰ মঞ্চত, এতিয়া আমি যুৱ প্ৰজন্মও দেখা পাম, বহুত বেছি ভাল লাগিছে। ছাৰ ধন্যবাদ, মানে অভিনন্দন থাকিল বৰদৈচিলা থিয়েটাৰ আৰু আপোনাৰ। ভালো লাগিছে, অলপ ভয়ো লাগিছে। ভয় কৰিব নালাগে, মই মানুহটো নাটকতহে খঙাল, এনে মানুহটো বৰ কোমল। ধন্যবাদ, থেংক ইউ। তো এনেকৈ ছাৰক লাগাল পালোঁ, তো ছাৰ কিবা এটা কৈ দিয়ক। ভাল লাগিল তোমাৰ চেনেলটোৰ নামটো শুনি, এটা জাকাচ আলটু ফাল্টু কি আলটু ফাল্টু ব্লগছ। আলটু ফাল্টু ব্লগছ, যিকি নহওক আলটু ফাল্টুৰ মাজেৰে যাতে অতি ভাল বস্তু ওলাই থাকে তাৰ বাবে মই তোমালোক এটা মানে মোৰ মনৰ পৰা এটা কথাই কওঁ যে ভাল বস্তু ল'বা, ভাল কাম কৰিবা, সমাজত ভাল স্থান পাবা, সদায় চেষ্টা কৰি যাবা। আলটু ফাল্টু ব্লগে যাতে ভাল কাম কৰিছে তাৰ বাবে মই তোমালোকক মোৰ ফালৰ পৰা যিখিনি মানে সুভাষিক দিব লাগে মই দিছোঁ। অসমবাসী ৰাইজে যাতে তোমালোকক ভালকৈ আদৰে। ফালে খোৱা লোৱা কৰি আছে, তো মানে আমিও খাই ল'ম। তো বৰদৈচিলাৰ পৰা ওলাই আহিলোঁ, এতিয়া ঘৰলৈকে যাই থাকিম। তো ভালে লাগিল আৰু বাইক চাইক ল'লোঁ, তো লগ পাম আৰু। তো এনেকৈ আহি পালোঁ এয়া হনুমান মন্দিৰ। তো মানে কি ক'ম, চম্পক শৰ্মা ছাৰৰ যোনটো মানে আৰু কি আন্তৰিকতা আমাক লাগি, সেইটো মানে ভাষাই দি বুজাব পৰা আছে হেৰি নাই আৰু ৱৰ্ড নাই। তো বহুত ভাল লাগিল যাই, তো আৰু কি ক'ম। তো গাইজ আজিলৈ এৰিছোঁ। তো গাইজ ভিউজো আহে মোৰ, তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰবাক লাগি কিয় টান পায়, তো ছাবস্ক্ৰাইবটো কৰি দিয়ক। কাষত থকা বেলা কি আছিল এইটো, ঘণ্টাটো টিপি দিয়ক সলকাল। তো আজিলৈ এৰিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত। তো বাই বাই।